মৰ্ণিং সকলোকে আজি মোৰ নতুন চেনেললৈ স্বাগতম জনালোঁ। আজি মোৰ লগত আছে ননিদা। ননিদা নমস্কাৰ। নমস্কাৰ। আজি আমি আমাৰ প্ৰথমটি ব্লগ আৰম্ভ কৰিব লৈছোঁ। আজি আমাৰ ওচৰৰে নাথশংকৰ মন্দিৰ, ঐতিহ্যপূৰ্ণ নাথশংকৰ মন্দিৰভাগৰ বিষয়ে অলপমান সকলোকে দেখাব বিচাৰিছোঁ। আশা কৰোঁ সকলোৱে আমাৰ চেনেলটো আদৰি ল'ব। বলক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি শোণিতপুৰ আৰু বিশ্বনাথ ডিষ্ট্ৰিক্টৰ সীমা পাইছোঁহি আহি পেলাই। আৰু এই দলংখনেই হ'ল ডিগবৈ নদী দলং, আৰু এইখনেই হ'ল শোণিতপুৰ আৰু বিশ্বনাথ ডিষ্ট্ৰিক্টৰ সীমা। আমি সীমা মাত্ৰ পাৰ হ'লোঁ, অকণমান দূৰ আছে। আমি আগুৱাই গৈ আছো নাথশংকৰ মন্দিৰৰ পিনে। আমাৰ ননিতা আমাৰ লগত আছে। আমি গৈ আছো। আমি মাত্ৰ নাথশংকৰ মন্দিৰৰ গেট পাইছোহি। আহি পেলাই এইখন আপোনালোকে চাব পাৰে। এইটো ৰাস্তাৰে সোমাই গ'লে আপোনালোকে নাথশংকৰ মন্দিৰলৈ পাব। এইটো হৈ গ'ল মেইন নেশ্যনেল হাইৱে NH 15। আপোনালোকে যদি এই পিনৰ পৰা আহে, চাৰিআলিৰ পৰা, বিশ্বনাথ চাৰিআলিৰ পৰা নাথশংকৰ মন্দিৰলৈ 19 কিলোমিটাৰ মান হ'ব। আৰু যদি এই পিনৰ পৰা আহে, তেজপুৰৰ পিনৰ পৰা, তেতিয়াহ'লে আপোনাৰ 55 মান কিলোমিটাৰ মান হ'ব নাথশংকৰ মন্দিৰলৈ। ব'লক আজি আমি আগুৱাই যাওঁ, অকণমান আগলৈ। ইফালে অকণ আগুৱাই যাওঁ মন্দিৰৰ পিনে। আহক। এই মাত্ৰ আমি নাথশংকৰ মন্দিৰ আহি পেলাই পালোহি। এয়া আমাৰ নাথশংকৰ মন্দিৰ পিছফালে আছে। ব'লক আমি পূজাৰ অকণ সামগ্ৰী ক্ৰয় কৰি লওঁ। ব'লক। চাকি ইয়াৰ পৰাই লৈ লোৱা। দাদা চাকি দিয়কচোন। চাকি 3 গছ দিয়ক। ইয়ালৈ আহি পেলাই কিবা চাকি হলটা যদি কোনোবা লৈ নাহে লগত চাকি ধূপ কিবা কিবি, এতিয়া আহিলে ইয়াৰ পৰাই ল'ব পাৰিব আপোনালোকে। ইয়াৰ দোকান হেৰি আছে আমাৰ ইয়াতে। আমাৰ এই চাকি লোৱা হৈ গ'ল। শিৱ পূজা সোমবাৰ, ত ভক্ত বহুত, বলবমৰ ভক্ত আজি সোমবাৰ তাতে। এয়া গেট নতুনকে বনাই আছে। তাতে ভৰিখন ধুই লওঁগে, হাত ভৰি। এইটো মন্দিৰটো, এই ইয়াত বিয়া হয় ভিতৰত। এইফালে গণেশ মন্দিৰ। ইয়াতে জ্বলাব লাগিব নি? ভিতৰত যাব নিদিয়ে? জ্বলাই দিয়ে। চাকি আপোনালোকে আহিলে ইয়াতে জ্বলাব পাৰিব। বেছি ভিৰ হলে ভিতৰত জ্বলাব নিদিয়ে আৰু বাহিৰতে জ্বলাব লাগিব।
বাতৰি এয়া আমাৰ মাজত ৰাজীৱ বৰুৱা তেখেত আমাৰ নাথশংকৰ মন্দিৰৰ ছেক্ৰেটাৰী আহক তেখেতৰ লগত অকণ কথা বতৰা পাতি মন্দিৰৰ বিষয়ে অকণমান জানিবলৈ চেষ্টা কৰোঁ ৰাজীৱ দা আমাৰ এই নাথশংকৰ মন্দিৰৰ বিষয়ে অলপমান আমাক জনাওক যে কেনেকৈ স্থাপন হৈছিলে কেতিয়া স্থাপন হৈছিলে আৰু আমাৰ নাথশংকৰ মন্দিৰটো কিহৰ কাৰণে বিখ্যাত অকণমান আমাক জনাওক আৰু ৰাইজেও জানিব বিচাৰিছে অকণমান ধন্যবাদ জ্ঞাপন যায় বিশ্বনাথত দ্বিতীয় কাশী স্থাপনৰ বাবে যোজা কৰিছিল সেই সময়ত তাত 19 কোটি শিৱলিংগৰ ভিতৰত এজনা শিৱলিংগ তাৰপৰা নোহোৱা হৈছিল এতিয়া শিৱ হৈছে মানে বান হৈছে শিৱৰ পৰম ভক্ত শিৱ যেতিয়া মানে দেখিলে যে এজনা শিৱলিংগ নোহোৱা হৈ গ'ল তেতিয়া শিৱই মনৰ দুখত শুই দিওঁতে শিৱৰ শিৰ অংশ বিশ্বনাথত আৰু নাভি অংশ নাগশংকৰ আৰু যোনটো মানে ভৰি পাদৰ অংশ সেইটো হৈছে ৰুদ্ৰপদত পৰে আৰু সেই নাভি শংকৰৰ পৰাই আচলতে পৰৱৰ্তী সময়ত আমাৰ এইখন নাগশংকৰ ৰূপে প্ৰচলিত হোৱা বুলি এটা মানে জনশ্ৰুতি আছে আৰু বৰ্তমানেও আমাৰ যিভাগ গহ্বৰ আছে মন্দিৰৰ ভিতৰত সেই গহ্বৰৰ ভিতৰত শিৱৰ নাভি চিনটো মানে পানীৰ তলত সম্পূৰ্ণৰূপে বিৰাজমান হৈ আছে আৰু সেইকাৰণে নাগশংকৰ আচলতে বিখ্যাত মানে যোগীতন্ত্ৰত লিখা আছে পৰম ক্ষেত্ৰসমূহৰ ভিতৰত নাগশংকৰ মানে এখন বিখ্যাত মানে শৈৱপীঠ হিচাপে উল্লেখ আছে নাগশংকৰ আৰু আমাৰ এই নাথশংকৰ মন্দিৰত মানে কিবা ধৰি লওক বিবাহ কৰিব পৰা কিবা এনেকুৱা সুব্যৱস্থাখিনি যিখিনি আছে সেইখিনি বিষয়ে অকণমান জনাব নেকি মানে কিবা পূজা পাতলৰ বিষয়ে বা কি কি কৰিব পাৰে আমাৰ নাগশংকৰত বিবাহ বুলি ক'বলৈ হ'লে আমাৰ শ্ৰদ্ধাৰ বিধায়ক পদ্ম হাজৰিকাৰ তৎপৰতাত এটা খুব সুন্দৰ অত্যাধুনিক আমাৰ ইয়াত বিবাহ বাহৰ আছে বিবাহ বাহৰ লগতে অতিথিশালা আমাৰ খুব কম খৰচতে আচলতে ইয়াত বিবাহ সম্পন্ন কৰিব পৰা যায় আৰু সকলোখিনি সুবিধা মানে ইয়াত ধৰক ডাইনিং হলৰ পৰা ধৰি থাকিব পৰা বিবাহ বাচন বৰ্তনৰ পৰা ধৰি সকলোখিনি সুবিধা আছে আপোনালোকে দেখিছে বহু যাত্ৰী ইয়াত সমাগম হয় তাৰ মূল কাৰণ হৈছে নাগশংকৰ মাহাত্ম্য আৰু দ্বিতীয়তে নাগশংকৰ মন্দিৰৰ লগতে যিটো পুখুৰী আছে তাত থকা কাছখিনি নাগশংকৰৰ মূল আকৰ্ষণ বুলি ক'ব পাৰি আৰু সেই কাছখিনি হৈছে মোহন অৱতাৰ মানে শিৱৰ অনুচৰ বুলি জ্ঞান কৰে আৰু ইয়াত এটা কথাই মানে প্ৰমাণ হৈছে যে আজি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বা ভাৰতবৰ্ষই নহয় অষ্ট্ৰেলিয়াৰ পৰা মানুহ আহি ইয়াত PhD কৰি গৈছে আৰু প্ৰমাণ হৈছে যে নাগশংকৰৰ পুখুৰীত মানে একে জেগাতে ইমান বিভিন্ন প্ৰজাতিৰ কাছ সংৰক্ষিত হৈ আছে নাগশংকৰতে আৰু সেইটো বিভিন্ন নিউজ চেনেল বা বিভিন্ন হেৰিয়াতে এইটো প্ৰচাৰ হৈছে মাছটোতো কোনো বিক্ৰী কৰা বা মাছ ইয়াত আমি আচলতে খুব কম এতিয়া কম মাছেই এৰি দিওঁ যি হয় কিহৰ কাৰণে হয় মাছখিনি যেতিয়া খুব ডাঙৰ হৈ মৰি যায় আমাৰো অলপ দুখ লাগে আৰু বাহিৰত আমি বেচিবলৈও ইয়াৰ মাছ কোনেও নলয় আৰু কাছখিনিক সকলোৱে দেৱতা গ্ৰহণ কৰাৰ কাৰণে সদৃশ ভাৱে কাৰণে য'তে কাছ পায় মানুহে আহি ইয়াত হেৰি দিয়ে আৰু মানুহে কোনো কাছ ভক্ষণ নকৰাৰ কাৰণে এই অঞ্চলত ইমানখিনি কাছ আচলতে সংৰক্ষিত হৈ আছে ইয়াত কাছৰ প্ৰায়কেইটা প্ৰজাতিয়ে আছে মানে যিমানখিনি ধৰক 12টা বা 15টাৰ ভিতৰত প্ৰজাতি ইয়াত কাছ আছে এনে অনুমান কিমানমান কাছ হ'ব লাগে আমাৰ ইয়াত আজি দেখা যায় নাগশংকৰ মন্দিৰটোতে 500 শতাধিক কাছ আছে আৰু নাগশংকৰ এনেকুৱা এঘৰ মানুহ নাই যাৰ ঘৰত সৰু এটা খাল থাকিলেও বা পুখুৰী থাকিলেও প্ৰত্যেক ঘৰতে 20টা 25টা কাছ আচলতে থকা দেখা যায় ৰাজীৱ দালৈ আমাৰ অলেখ ধন্যবাদ আমাক তেখেতে নাথশংকৰ মন্দিৰৰ বিষয়ে যিখিনি কথা জনালে তাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু আমি পিছৰ পৰ্যায়খিনিত আমি নাথশংকৰ মন্দিৰটো ভালকৈ আমাৰ ভিডিঅ'ত দেখাবলৈ আমি চেষ্টা কৰিম ধন্যবাদ থাকিল
আগতেতো ইয়াততো গোটেই হৰিণা, শহাপহু, অজগৰ অঁ এইখন আগতে কেণ্টিন আছিলে, বন্ধ হ'ল নে আছে? বনাই আছে ভালকৈ বনাই আছে। এয়া শিৱ ভক্ত খানা পানী অলপ ব্যৱস্থা কৰিছে, এয়া পাৰ্কিঙৰ কাৰণে সুবিধা। এইটো বিবাহ ভৱন নতুনকৈ বনোৱা হৈছে। ব'লক আমি নাথশংকৰ মন্দিৰ বিশেষকৈ বিখ্যাত কাছৰ কাৰণে কাছ চাবলৈ যাওঁ ব'লক। আগুৱাই আছোঁ জিৰণি কোঠাত। ডাঙৰ বিশেষত্ব অঁ কাছৰ কাৰণে আমি কাছ চাবলৈ আহি আছোঁ বোলা। কাছ এক পেকেট লৈ আহিব লাগিছিল নেকি? এয়া নাথশংকৰ মন্দিৰৰ বিখ্যাত কাছৰ বাবে। এয়া কাছ 500ৰো ওপৰত কাছ আছে ন, মাছো আছে ন। আৰু এই মন্দিৰৰ মাছ কাছ কোনো নাখায় ন? অঁ এই ওপৰলৈ আহিছে। এই কাছ বেছি ওচৰলৈ নাযাওঁ, কামুৰি দিব পাৰেতো। কিয় ওচৰলৈ আহি আছে? ইয়াতে সুৰংগ এটা আছে এইকণতে। এইফালে কাছবিলাক মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰে। এইটো মন্দিৰৰ এইফালে ভিতৰলৈ যায়। ইয়ালৈ ভিতৰত আমি তাত দেখাই আছোঁ, ভিতৰত ক'লে আহে এইফালে। আহি পেলাই ইয়াত লয় ন কাছ? শাওণ মাহ, তাতে সোমবাৰ, শিৱ ভক্ত, সেইকাৰণে মানুহ অলপ বেছিকৈ দেখিছে আজি মন্দিৰত। বলবমৰ কাৰণে মানুহ বেছি আৰু মন্দিৰত। এনেও নৰ্মেলিও বহুত মানুহ থাকে আমাৰ মন্দিৰত। আমাৰ এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ। বৰষুণ আহিছে নেকি? তো ৰাইজ কিবা যদি ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব আৰু। আমাৰ বিশেষকৈ আমাৰ ভিডিঅ'টো আপোনালোকে যদি ৰাইজে একেলগে আদৰি লয় ভাল লাগিব। আশা কৰোঁ আপোনালোকে আদৰি ল'ব বুলি। তো ইমানতে সমাপ্ত কৰিলোঁ। বৰষুণো আহিছে, বতৰটো বেয়া হৈ আহিছে, অলপ আগত ৰ'দ দি আছিলে। আজিলৈ আহোঁ।
তো আজিলৈ ইমানতে সমাপ্ত কৰোঁ। তো নেক্সট ভিডিঅ'টোত আকৌ লগ পাম। বাই বাই।